নমস্কাৰ, মই বিপাঞ্চি আপোনালোকক মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিঙলৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ, ভালনে? আৰু মোৰ মনত খুদুৱাই থকা কেইটামান কথা আপোনালোকৰ মাজত আজি ক'ম বুলি মই আহিছোঁ। সেইকেইটা হৈছে, মানুহৰ জীৱনটোনো কিমান দিনীয়া? এই দুদিনীয়া জীৱনটোক লৈ বাৰু মানুহে অহংকাৰ কৰি কি লাভ, নহয়নে? আৰু এই দুদিনীয়া জীৱনটোত আমাক এনেকুৱা কিছুমান মানুহক লগ পাওঁ, যিসকল মানুহে আমাক হিয়া উজাৰি ভাল পায়, যেনে আমাৰ পিতৃ মাতৃ। আৰু এনে কিছুমান মানুহকো লগ পাওঁ, যিয়ে আমাক সমালোচনা কৰে, আমাৰ জীৱন যুদ্ধত আগবাঢ়ি যোৱাত হেঙাৰ হিচাপে দেখা দিয়ে। আমি এই দুয়ো চিন্তাধাৰাৰ লোকক লৈ কিন্তু জীৱনত আগবাঢ়ি যাব লাগিব। আমি এই সমালোচনা কৰা ব্যক্তিসকলক কথাবিলাক বা বচনবিলাক আমি আশীৰ্বাদ স্বৰূপে লৈ আগবাঢ়ি যাব লাগিব। তেতিয়াহে আমাৰ জীৱনটোত বহুত উন্নতি কৰিব পাৰিম, নহয়নে বাৰু? তেওঁলোকে আমাক বেয়াকৈ ক'লে বুলিয়ে আমিও যে তেওঁলোকক বেয়াকৈ ক'ব লাগিব, তেনে কোনো কথা নহয়। তেওঁলোকে আমাক বেয়াকৈ ক'লে আমাৰ মনটো বহুত বেয়া লাগিলে, কিন্তু ভগৱানে ওপৰত যিজন আছে, ভগৱান, তেওঁ চাই আছে সকলোবিলাক। তেওঁ যিহেতুকে পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তিকে ভগৱানে কোনো নহয় কোনো এটা কামৰ কাৰণে পঠিয়াইছে। গতিকে আমাকো সেই মহৎ কামৰ কাৰণেহে পঠিয়াইছে, কেতিয়াও বেয়া কামৰ কাৰণে পঠিওৱা নাই। গতিকে যিসকলে আমাক সমালোচনা কৰে, তেওঁলোকৰ সেই বচনবোৰ আমি আশীৰ্বাদ স্বৰূপে লৈ জীৱনত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগে আৰু জীৱনটোক ৰঙীন হিচাপে গঢ়ি তুলিব লাগে। যিহেতুকে জীৱন মানেই জয় পৰাজয় এক মহাক্ষেত্ৰ, আৰু এই জীৱন যুদ্ধত কেতিয়াবা হয়তো আমি জয়ী হ'ব পাৰোঁ, কেতিয়াবা হয়তো পৰাজয় হ'ব পাৰোঁ। কিন্তু জয় হ'লোঁ বা পৰাজয় হ'লোঁ, জয় হ'লেতো ভাল, পৰাজয় হ'লেও আমি যেতিয়ালৈকে জয় হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমি জয় হোৱাৰ প্ৰচেষ্টা চলাই থাকিম। আমি কেতিয়াও হাৰ নামানো, যিহেতু আমি হৈছোঁ জীৱশ্ৰেষ্ঠ প্ৰাণী, নহয়নে? মানুহেই হৈছে জীৱশ্ৰেষ্ঠ প্ৰাণী। গতিকে আমি এই পৃথিৱীখনত জীৱশ্ৰেষ্ঠ প্ৰাণী হিচাপে যেতিয়া জন্মগ্ৰহণ কৰিছোঁ, কিয়নো এবাৰতে হাৰ মানি যাওঁ? এবাৰ নোৱাৰিলে 10 বাৰ চেষ্টা কৰিম, 10 বাৰত নোৱাৰিলে আকৌ চেষ্টা কৰিম। কিন্তু কেতিয়াও, যেতিয়ালৈকে আমি ভগৱানৰ সৃষ্টিকৰ্তা এটা বস্তুও বেয়া নহয়, আৰু যেতিয়ালৈকে মৃত্যুৱে আমাক আগুৰি নধৰে, তেতিয়ালৈকে আমি চেষ্টা কৰিয়ে গৈ থাকিম, নহয়নে বাৰু? গতিকে মই আজি এইটোৱে ক'লোঁ যে আমি সদায় আমাক যিসকলে সমালোচনা কৰে, তেওঁলোকৰ যিবোৰ বাণী আমি সদায় আশীৰ্বাদ স্বৰূপে লৈ আমি জীৱনত আগবাঢ়ি যাব লাগে। কাৰো মনত কাৰো প্ৰতি বেয়া ভাৱ লৈ জীয়াই থাকিব নালাগে। যিহেতু আমাৰ জীৱনটো কিমান দিনীয়া আমিও নাজানো, ভগৱানেহে জানে। তেওঁলোকৰ জীৱনটো কিমান দিনীয়া। গতিকে আমি বোলে বেয়াই পাই আছোঁ, পিছত শুনিছোঁ বোলে মানুহজন নায়েই পৃথিৱীত, কেনেকুৱা লাগিব বাৰু, নহয়নে? সেইকাৰণে কাৰো প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে। সদায় বিন্দাছ থাকক, নিজৰ জীৱনটোক যিমান পাৰে সুখ বিলাবলৈ চেষ্টা কৰক। আপুনি নিজে সুখী হৈ থাকক, মা দেউতাৰ কথা শুনক, ভগৱানৰ প্ৰতি বিশ্বাস ৰাখক, সকলো ভাল হ'ব। থেংক ইউ ছ' মাছ।